So hello guys, স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভ্লগলৈ আৰু আজি ভ্লগটো বনোৱাৰ বিশেষ কাৰণটো হৈছে যে মই ডিফুলৈ গৈ আছো দ্বিতীয়বাৰৰ বাবে ডিফুলৈ গৈ আছো আৰু ডিফু যোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে আমি তাত বাটৰুৱা নাটক কৰিব গৈ আছো আৰু বাটৰুৱা নাটক কৰিব যে গৈ আছো 3 দিনৰ কাৰণে গৈ আছো আৰু এই 3 দিনত মোৰ লাইফত কেনেদৰে কটোৱা হয় 3 দিনত কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান মোৰ লগত আছে পৰখদা মানে মই তাক নয়নদা বুলি মাতো নয়নদা হাই এটা কৈ দে হাই গ'লে অ'কে আমি এতিয়া গৈ আছোঁ আৰু আমাৰ টিম মেম্বাৰসকল আহিবলগীয়া আছে তেখেতলোকৰ কাৰণে আমি এতিয়া ৰখি আছোঁ গতিকে ব'লক ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিলে চ' গাইছ আমি এতিয়া ডিপুৰ পানে গৈ আছোঁ মই যাক লগ পাবলগীয়া আছিল তেখেতলোকক লগ পাই গ'লোঁ আৰু মই এতিয়া আপোনালোকক এজন বন্ধুক চিনাকি কৰাই দিছোঁ বন্ধু নামটো ক'বা নামটো কি আছিলে তোমাৰ কংকন আছে তাৰপিছত গাড়ীত আছে আমাৰ দাদা এজন আছে দাদা নামটো কৈ দিবচোন এবাৰ হাই এটা দি দিয়ক গাইছ আমি ডিপুলৈ গৈ থাকোঁতে ইয়াতে শিলভেটা নামৰ জেগাডোখৰ পালোঁ আৰু ইয়াৰ নেচাৰটো আপোনালোকক দেখাম বুলি ভাবিলোঁ বেক চাইডে ৱাটাৰফল দেখা পাইছে সৰু সুৰা ৱাটাৰফল আছে ইয়াতে আৰু ধুনীয়া লোকেশ্যন হয় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন বাপজনে আপোনালোকক দেখাব ইয়াৰ নেচাৰটো চ' চাই থাকক খুর করি তোলা তোমার প্রেমেরে প্রেমেনে মুখ এপাহি করি দিয়া তোমার নিবিড় মায়ারে গাইছ আপোনালোকে শিলভেটা দেখিবলৈ পালে আৰু এই জেগাটো মানে আপোনাৰ পিকনিক প্লেচ যেনেকৈ আমাৰ টেঙাপানী আছে আৰু আকাশী গংগা আছে ঠিক তেনেকৈ ইয়াতো মানে পিকনিকৰ বাবে পপুলাৰ জেগা হয় এইডোখৰ চ' ভাল লাগিল আহিল শিলভেটাত আৰু এতিয়া আমি গৈ আছোঁ ডিফু মাঞ্জা গাইছ 10 টকীয়া বৰফ খাইছোঁ আপোনালোকে খাব নেকি খাই যদি কওক আৰু এতিয়া মই খাই লওঁ আছে কি কৰিছা কিবা এটা কৈ আছো নেটৱৰ্ক প্ৰব্লেম দি আছে নে ভাত খালা আজি বমি কৰিছিলা ল'ৰাটোৰ হেয়াৰ ষ্টাইলটো মজা লাগিছে হয়নে গাইছ किसे दूरे जाएगा मोर देख मोर प्राण तेजे तेजे पियो किसे दूरे जाएगा उनो क्रिस्तान उनो भाई मुसलमान उनो बांग्लादेश उनो माराठी तथापि আমি সমান আমাৰ একেবাৰে ঘৰৰ ওচৰৰ মানুহ ঘৰৰ ওচৰৰ দাদা বা ওচৰৰ ভাইটিৰ ছবি গতিকে ৰাইজ এখন আমি কেনেকৈ শুদ্ধ কৰিম আহকচোন আমাৰ নাটকৰ পিছৰ দৃশ্যবোৰলৈ যাওঁ মুভ কৰি পেলালোঁ এতিয়া নিজৰ প্ৰতিভাখিনি আগুৱাই যাম দেশৰ নাম জনাম অৱশেষত ল'ৰাকেইটাই বুজি উঠিলে গাইছ চাওক মোৰ পিছতে ছোৱালী এজনী গৈছে গাইছ ছোৱালীজনী কেনে লাগিছে ক'ব আপোনালোকে কমেণ্ট কৰি জনাব So guys, আমি বৰ্তমান এতিয়া দিনটো দুখেলাগৰে গটাই পেলাই এতিয়া আহি পেলাই আমি হোটেল পাই গলি আৰু ভাত ইয়াতে পেকিং কৰি পেলাই লৈ আনা হৈছে আৰু ভাতটো খাই পেলাই বিন্দাছ
শুই যাম গতিকে কাইলৈ লগ পাম আপোনালোকক নাই থোৱা নাই দুদিন গ'লা হাগিলা হাগিলা হাগাও নাই হাগিলা গা ধুব লাগি আছে মোৰ গা ধুব লাগিছে চ' গাইজ গুড মৰ্ণিং বৰ্তমান মোৰ সময় হৈছে কিমান 7টা বাজিলে 7টা 19 7:19 হৈছে বৰ্তমান সময় আৰু বৰ্তমান সাৰ পাইছোঁ এতিয়া মুখ চুখ ধুই ল'ম মুখ চুখ ধুলোঁ আৰু ব্ৰাছ কৰিবহে বাকী আছে ব্ৰাছ মুখৰ পিছত ব্ৰাছ কৰা হয় আমাৰ মুখখন ফাৰ্ষ্ট টাইম ফ্ৰেছ হ'বৰ কাৰণে ধোৱা যায় তাৰপিছত ব্ৰাছ কৰিম ব্ৰাছ কৰিলে গা ধুম আৰু মই ব্ৰাছ নানিলোঁ ব্ৰাছ কিনিব লাগিব এতিয়া চাহটো দিবচোন চাহটো দিব গাইজ আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমি হোটেল এখনত বহি আছোঁ ইয়াতে আমি চাহ পানী খাবলৈ ব্যৱস্থা কৰি আছোঁ আৰু মুখ চুখ ধুই অলৰেডি দেখা পাইছে ধুই আমি আহি গ'লোঁ আৰু ইয়াতে এতিয়া পৰঠা অনা হৈছে আৰু চাহটো আনিম বুলি কোৱা হৈছে চাহ খাম এয়া আছে অংকিতাই খাওঁ বুলি কৈ ৰখি আছে আৰু খামেই আৰু আমি খামেই আমি সদায় চিৰঋণী হৈ ৰম চিৰকৃতজ্ঞ হৈ ৰম এই অনুষ্ঠানটিক তেওঁ এনেদৰে আগবঢ়াই দিয়াৰ বাবে আৰু তেখেত এজন সামাজিক দায়বদ্ধতা থকা লোক আজিৰ দিনটো দুটাটো শ্ব' আমি কৰিলোঁ আৰু এতিয়া কৰি পেলাই দোকানৰ পিনে আমি আহি আছোঁ আৰু এবাৰ কৰি পেলাই মানে বহুত বেছি ভাল লাগিলে এবাৰ মানে খাটাৰা কৰিছোঁ আৰু আপোনালোক অলপ চলপ দেখাম বাৰু এইটো চোৱা মোৰ বেক চাইডে বহুত ধুনীয়া হট বয় এটা আহি আছে দোকানত আহি আছোঁ এতিয়া ষ্টিং খাম ষ্টিং আমি এতিয়া লাষ্ট প্ৰগ্ৰাম কৰিবলৈ বাকী আছে আৰু এই লাষ্ট প্ৰগ্ৰামটো কৰি পেলাই আমি ঘৰলৈ যামগৈ আৰু এই লাষ্ট প্ৰগ্ৰামটো ভালে কুশলে শেষ হওক তাৰে কামনা কৰিছোঁ এতিয়া বৰ্তমান আমি স্কুল এখনতে ষ্ট্ৰীট প্লেটো কৰিম গতিকে আপোনালোকক অলপ দেখাবলৈ ট্ৰাই কৰিম থেংক ইউ আৰু ইয়াত বৰ্তমান এতিয়া খেল ধেমালি হৈ আছে আমাৰ ছাৰে ইয়াত মানে খেল ধেমালিও পতা হৈছে আৰু ইয়াত মানে খেল ধেমালি পাতি পেলাই সকলোকে প্ৰাইজ ষ্টুডেণ্টবিলাকক আৰু ডেকা বোৱাৰী সকলোৱে ভিডিঅ'টো সবে চাবা আৰু লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবলৈ নাপাহৰিবা কিন্তু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব এণ্ড ফলো কমেন্ট কৰিব নাপাহৰিবা সাবস্ক্ৰাইব কৰিবা ফলো पूजा से क्या है पूजा से क्या जुलूस से क्या लेता जुड़ा है तो भाई গতিকে গাইজ আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম যে আমাৰ যে দুদিনীয়া যিটো ট্ৰিপ আছে দুদিনীয়া যিটো ষ্ট্ৰীট প্লে নাটকৰ কাম আছিলে সেইখিনি আজি বৰ্তমান এতিয়া সময় ঘূৰিয়ে পিনে নাই বৰ্তমান সময় 6টা বাজিব আৰু এতিয়া আমাৰ শেষ হ'বলৈ ইয়াতে লাষ্ট প্ৰগ্ৰাম আছিলে তাৰপিছত এতিয়া ঘৰলৈ যাই দিওঁ গতিকে আজিলৈ আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা বাই বাই লাভ ইউ